বঙাইগাঁও জিলাৰ ধানতলাৰ বজাৰত চাঞ্চলকৰ ঘটনা দুৰ্বৃত্তই লুটিলে ব্যৱসায়ীক এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ বঙাইগাঁও জিলাৰ ধানতলা বজাৰত চাঞ্চলকৰ ঘটনা দুৰ্বৃত্তই লুটিলে ব্যৱসায়ীক ৰোমা জুৱেলাৰ্ছ নামৰ এখন সোণৰ বিপণীৰ স্বত্বাধিকাৰী জহিৰ শেখৰ পৰা লুটিলে প্ৰায় 25 লাখ টকাৰ সোণৰ অলংকাৰ জানিব পৰা মতে সন্ধিয়া প্ৰায় 6:30 দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ লোৱাতে দুজনীয়া দুৰ্বৃত্তৰ দলে পালচাৰ বাইকেৰে আহি লুটি উঠা হয় ইয়াৰ পিছতে জহিৰ শেখ অচেতন হৈ পৰে লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হয় জুৱেলাৰী স্বত্বাধিকাৰীগৰাকীক এই ঘটনাৰ সন্দৰ্ভত বৈতামাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে চাওক আজি সন্ধিয়া 6:30 মান বজাত আমাৰ ধনতলা বজাৰস্থ যিখন ৰোমা জুৱেলাৰ্ছ সোণ ৰূপৰ অলংকাৰ তৈয়াৰৰ যিখন দোকান আছে সেই দোকানৰ পৰা কোনোবাই দুৰ্বৃত্তই আহি এই দোকানৰ পৰা সোণ লৈ উধাও হয় আমি বিভিন্ন সময়ত আমাৰ এই ধনতলা বজাৰত আমি বাইক চুৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত বহু বস্তু চোৰ হৈ আহিছে এই ক্ষেত্ৰত আমাৰ ইয়াৰ স্থায়ী প্ৰশাসনে কোনো গুৰুত্ব আৰোপ কৰা দেখা হোৱা নাই আৰু ইয়াৰ যিখন বজাৰ সমিতি আছে এই বজাৰ সমিতিও ইয়াৰ কোনো ব্যৱস্থা হাতত লোৱা নাই আমাৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ধনতলা বজাৰত অতি শীঘ্ৰেই চিচি কেমেৰাৰ ব্যৱস্থা কৰি দিয়ে আৰু ক'ব লাগিব তেওঁক ইতিমধ্যে হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি আমি অৱগত হৈছোঁ জহিৰুল ইছলাম দোকানীজনৰ নাম জহিৰুল ইছলাম Exclusive report rkylive